সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ ভিডিঅ' লৈছোঁ আৰু একদম ভাল খবৰ লৈছোঁ। তো যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত বি এড কৰিম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ। ইতিমধ্যে এটা নটিফিকেশ্যন আউট কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আৰু মই তাৰ বিষয়ে অলপ কৈ দিওঁ আপোনালোকৰ সুবিধা হোৱাকৈ। তো আজি 29 তাৰিখ হৈছে এপ্ৰিলৰ আৰু নটিফিকেশ্যনটো দিয়া হৈছে যে মে'ৰ 5 তাৰিখৰ পৰা আপোনালোকে বি এডৰ এপ্লাইটো যোনটো অনলাইন হয় সেইটো এপ্লাই হ'ব আৰু 25 তাৰিখ হৈছে মে'ৰ লাষ্ট ডেট। 25 তাৰিখৰ ৰাতি 11:55লৈকে লাষ্ট হয় ছাবমিশ্যন। যিমান পাৰে আপোনালোকে আগতীয়াকৈ কৰিবলৈ চাব আৰু যেতিয়া আপোনালোকে এপ্লাইটো কৰে তেন্তে চাই চিতি কৰিব। আৰু বিশেষকৈ এতিয়া এক্সাম ডেটটো যদি মই ক'ব যাওঁ, এক্সাম ডেটটো হৈছে আপোনালোকৰ জুলাইৰ 4 তাৰিখে দিছে। তো বেছি সময় নাইকিয়া হৈছে, এতিয়াতো এপ্ৰিলটো শেষে, মে' জুন জুলাই, তো আপোনালোকৰ হাতত অনলি 2 মাহ। তো বেছি দিন নাই প্ৰিপেৰেশ্যন কৰিবলৈ, তো ভালদৰে পঢ়ক। বাকী আপোনালোকৰ যোনটো এপ্লাই ফিজ হ'ব, এপ্লাই ফিজটো হ'ব 1050। যোৱাবাৰ আই থিংক ইয়াতকৈ কম আছিল, পাহৰিছোঁ। তো এইবাৰ 1050 হৈছে। আপোনালোকে অনলাইন যোনটো কৰিব তেতিয়া পে'মেণ্ট এটা কৰিব লগা হয়, যোনটো এপ্লাইটো তাৰে এইটো 1050 হয়। আৰু আপোনালোকে চাই চিতি যাতে এপ্লাইটো কৰে, ভালদৰে নাম যিমান যি আপোনালোকক দিবলগীয়া হয় ডিটেইলছবোৰ ভালদৰে দিব যাতে আপোনালোকৰ প্ৰব্লেম নহয়। তো আপোনালোকে এলিজিবিলিটিও জানে, এলিজিবিলিটিটো হৈছে 50%, 55% আপোনালোকে থাকিলে হ'ব, নাইবা গ্ৰেজুৱেশ্যন নাইবা মাষ্টাৰ্ছ, সেইটো আপোনালোকে সকলোৱে জানে। যদি কিবা জানিব আছে তেন্তে অলৰেডি মই এটা ডিটেইলছ ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকে অনলাইন এপ্লাই কেনেকৈ কৰে যদি দেখুৱাব লাগে তেন্তে সেইটো ক'ব, মই কমেণ্ট কৰি জনাব, তেন্তে মই আপোনালোকক এপ্লাই কৰি দেখাম। বাকী আৰু আপোনালোকক মই ক'লোৱে যোনটো এক্সাম ডেট হৈছে সেইটো 4 তাৰিখ আৰু ৰিজাল্টৰ ডেটো তাত দিছিলে। ৰিজাল্টৰ ডেট দিছিলে জুলাই 15 তাৰিখ। তো বেছিদিন নাই দেই, 4 তাৰিখে জুলাই 4 তাৰিখে এক্সাম হ'ব, তো 15 তাৰিখে আকৌ এক্সামৰ ৰিজাল্ট দিয়ে দিব। তাৰপিছতে আৰু মোক বহুতে কমেণ্ট কৰিছিলে আগতো যে চেণ্টাৰবোৰ ক'ত ক'ত পৰে, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি দুয়োটাই সুধিছিলে। তো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চেণ্টাৰ বিষয়ে কৈ দিওঁ। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চেণ্টাৰ আপোনালোকৰ ডিব্ৰুগড়ত পৰিব, ধেমাজি পৰিব, দেন শিৱসাগৰ পৰিব, যোৰহাট, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু ঢকুৱাখানা, এইকেইটা হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চেণ্টাৰ। আপোনালোকে এই যিকোনো মানে ইয়াৰ ভিতৰত যিকোনো এটা চেণ্টাৰত আপোনালোকে এক্সাম দিব পাৰিব। আৰু আপোনালোকক ক'লোৱে অনলাইন ডেটটো মে'ৰ 5 তাৰিখ, লাষ্ট ডেট আপোনালোকৰ 25 তাৰিখ। ভালদৰে পঢ়ক, এতিয়াও বহুত সময় আছে। তো লাইটটো গুচি গৈছে, তো পোহৰটো বন্ধ হৈ গৈছিলে, তো ৰখাই দিছিলোঁ। বাকী মই আপোনালোকক DU আণ্ডাৰত মই গভ যোনবোৰ বি এড কলেজ সেইবোৰৰ ওপৰতো মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। আৰু আপোনালোকে কি বুক পঢ়িব পাৰে যিমান যি মই বহুত ভিডিঅ' দিয়া আছে, আপোনালোকে চেক কৰিব পাৰে যদি আপোনালোকক দৰকাৰ হৈছে। তো শেষত সকলোৱে ভালদৰে পঢ়ক, বেছি সময় নাই যিহেতু জুলাই 4 তাৰিখ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো বি এড হ'ব। আৰু তেন্তে গুৱাহাটী ইউনিভাৰ্চিটিও চাগে নটিফিকেশ্যন লাহে লাহে আহি থাকিব। নিশ্চয় মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আহিলেও আপোনালোকক জনাম। তো প্ৰিপেৰেশ্যন আপোনালোকে ষ্টাৰ্ট কৰক। আকৌ এটা মই নতুন ভিডিঅ' অতি সোনকালে এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম। ঠিক আছে, আজিৰ কাৰণে ইমানেই। বাই বাই।